নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে বাৰু পইতা ভাত খাই ভাল পায় নে? মই কিন্তু খুব ভাল পাওঁ। মানে আমাৰ ঘৰত প্ৰায় খোৱাই হয়। এই গৰমত পইতা ভাত খোৱাৰ মজাটোৱে বেলেগ হয় নাই? আৰু পইতা ভাত স্বাস্থ্যৰ কাৰণে অতি দৰকাৰী। গেষ্ট্ৰিক থকা মানুহেতো পইতা ভাত খাবই লাগে। আজি মই পইতা ভাতৰ থালি এখনে বনাব খুজিছো। এই থালিখনতনো কি কি থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে দেৰি নকৰি বনাও আহক। এয়া পইতা ভাতৰ থালি ৰেডি হৈ গ'ল। এয়া নৰসিংহ পকৰি, এয়া ভাতকেৰেলা গমেই পাইছে, মাছ পিটিকা, আলু পিটিকা, বিলাহী পোৰা। আপোনালোকে কেনেকুৱা লাগিছে জনাব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।